এজন হাউদৰ দুগৰাকী ঘনীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী আছিল। তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল'ৰা ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল। সেইদেখি মাহীমাকে তাইক তুলি তালি ডাঙৰ দীঘল কৰিছিল। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনিহৰ আছিল। কিন্তু মাহীয়েকে হ'লে পেটে পেটে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল। কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিবলগীয়াত পৰিছিল। ৰবা গৈ আছো ৰবা। ঐ ভাতকেইটা খা। নিদিলা কিয়? এইজনী মোৰ মুখটো চুবাৰ চুবাৰ খাব। শুনা আজি মই তোমালোক দুকো এটা কথা কওঁ। তোমালোক দুই আজিৰ পৰা সখী হলা। তোমালোক দুকো আজিৰ পৰা মই সখী বন্ধালো। তোমালোক দুয়ো আপদে বিপদে সুখে দুখে লগে থাকিবা। এতিয়া তোমালোকে হেলা। কি খালি চাইছিলা হা? এইবিলাক কি দেখা নাই হা? দেখা নাই হা? करे जे हुनु वाली की जे रूल रसा की बेहारे भाजा तीरे बिरे करे जे हुनु वाली की जे रूल रांधारी रस की रोदते रांगली बोल रांधाली रस की रोदते रांगली बोल। जोलिया गाते हुआनी मुगा
দেৰি হ'লে আকৌ আহি গালি পাৰিব। ৰমাকান্ত দেখোন বহা। পিছে বনিজলৈ যোৱাৰ সময় হ'ল নহয়। সময়টো ঠিক হোৱা নাই ৰবা। গণকপুৰ চলে এবাৰ যাব লাগিছিল নহয়। গণকপুৰলৈ গৈছিলোঁ দেউতাৰ ওচৰত। গৈছিলা নেকি? গৈছিলোঁ। ভাল কৰিলা, বৰ ভাল কৰিলা। আপোনাক মাতি পঠিয়াইছে। মাতি পঠিয়াইছে? তেনেহ'লে যাওঁৱেই নেকি আমি? এতিয়ানো কিয় যাব লাগে? বতৰটো বেয়া হৈছে, কালিলৈ গ'লে নহ'বনে? লগৰ কাম লগে লগে হ'ব লাগে। আমি এতিয়াই যাওঁ নেকি? আই তেজীমলা, ঘৰত থাকিব লাগিব নহয়। নৈৰ পাৰে পাৰে গা গেলাই ঘূৰি ফুৰিছে চাগে। থাকক দিয়া, আলসুৱা ছোৱালী। গাভৰু হ'লি এতিয়াও গাত কথা লগা নাই। কথাটো ময়ো নভবা নহয়। শুনিছা ৰমাকান্ত, এইবাৰ বনিজৰ পৰা আহি তেজীমলাৰ বিয়াৰ কথাই ভাবিব লাগে। এতিয়া যাওঁ ব'লা গণক বাপুৰ ছোৱালী। তই বাপেক জীয়েকৰ বান্ধি হৈয়ে থাক। এই বাপেক জীয়েকৰ বান্ধি হৈয়ে মই থাকিব লাগিব। অহাকালি থলপুৱাতে বনিজলৈ যাত্ৰা কৰিম। যা যোগাৰখিনি অলপ কৰি থবা। পিছে এইবাৰ কিমান দিনলৈনো যোৱা হ'ব? 6-7 মাহ লাগিব চাগে। তেজীমলা আলসুৱা ছোৱালী, মৰম আকুল কৰি ৰাখিবা তাইক। হ'ব, বান্ধিনো আৰু কি কাম? আজি দেখোন কথাৰ বেলেগ খুল ওলাইছে। পিছে বান্ধিৰ ফালে এবাৰ ভাবি চাব। সখী, মোৰ বিয়া। ৰাজকুমাৰনো ক'ৰ? উজনি। তুমি গ'লে দেখোন মই অকলশৰীয়াই হৈ যাওঁ। হ'ব দিয়া, তোমাৰো এদিন আহিব। পিছে সখী, মই এতিয়া যাওঁ। বিয়াত কিন্তু থকাকৈ আহিব লাগিব। এতিয়া আমি ওলাওঁ। ৰমাকান্ত, তুমি মানুহ পঠিয়াই নাৱত বস্তু বাহিনী যা যোগাৰ কৰিবলৈ কোৱা। এতিয়া আমি উঠো। আই তেজীমলা, যাওঁ। সখী দেখোন। মোৰ বিয়া। হ'ব আই, মই সকলো গম পাইছোঁ। পিছে বিয়াখনত মইহে থাকিব নোৱাৰিম। মাক আৰু তেজীমলাই যাব। এতিয়া আমি যাওঁ। আই, যাওঁ। মন মাৰি নাথাকিবি। হ'ব পিতাই। ৰমাকান্ত আহিছাই নেকি? ব'লা ব'লা, একেলগে যাওঁৱে ব'লা। সাৱধানে উঠিবি, সাৱধানে। ব'ল ব'ল ব'ল। এইবাৰ মোৰ বেছ সুবিধা হৈছে। এই কেইমাহৰ ভিতৰতে মই মোৰ এই চকুৰ কুটা ডাক্তৰ শালটোক আঁতৰ কৰিব পাৰিম। তাইক ঠেকেচি মই মোৰ মনৰ হেঁপাহ পলুৱাম। অকল ঠেকেচিয়ে নেৰো, বাপেকে আহি কিবাকৈ গম পালে এখন হাই হুৰুনিৰ বাহ হ'ব। এই পদৰ একেবাৰে জইনে মাৰি। ঘৰত আছা নে? তই আহ, বহ। তামোল খা।
এইবাৰ পিছে সদাগৰ কিমান দিনলৈ গৈছে? 6-7 মাহ হ'ব। এই সদাগৰ নাহাৰ আগতে তেজীমলা কিবা এটা কৰ, নহ'লে তই বান্ধি খাটি থাকিব লাগিব। এই বিয়া দিওঁতে মোৰ ঘৰৰ 8খিনি বস্তুৱে এই লগত উলিয়াই দিব লাগিব। এই হ'ল মোৰ সতিনীৰ যিহে, মোৰ কপালততো কোনো ল'ৰা ছোৱালীয়ে নহ'ল। সতিনীৰ সেইটো গোপাল দি মোৰ কি লাভ হ'ব? বাপেকে এইৰ লগত যিখিনি ধন বস্তু উলিয়াই দিব, সেইখিনি মোৰ আইৰ ঘৰলৈ সৰা খালেই ভাল হ'ব। হেনজানি এই দেউতাক অহাৰ আগতে এটা বুদ্ধি কৰি এই ওৰ পেলাব লাগিব। যা মোৰ কথাখিনি ভাবি চাবা আৰু। ক'ত ঘূৰি ফুৰিছ? এইবোৰ কোনে আনিব? হা? পানী আনিবি আৰু তাত যে কাপোৰবোৰ আছে, কাপোৰবোৰ আঁতাই দিবি। সদাগৰৰ ঠিক ওলাইছে। তেজীমলা, এনেকৈ মন মাৰিনো কিয় বহি আছা? পৰহিলৈ মনোমতী মুখীয়াৰ বিয়া নহয় জানো? নাযাওঁ নেকি? আই ভাল কাপোৰ এসাঁজ। সেইটোৱেনো আৰু কি কথা? ভাল কাপোৰ এসাঁজ ময়ে দিম মানে লৈয়ে আনোগৈ ৰ। এইযোৰ কাপোৰে তোক ধুনীয়াকৈ খুৱাব আই। এইযোৰ কাপোৰে মই কণীয়া কাপোৰ এখনত বান্ধি লৈ আহোঁ। তই এতিয়া ওলাই গৈ যা। এতিয়া এইযোৰ পিন্ধিব নালাগে, এই সাজেৰে যা। খোজকাঢ়ি যাওঁতে ধূলি বালি লাগি কলা হৈ যাব। বিয়া ঘৰ পোৱাৰ আগতে এইযোৰ সলাই ল'বি। আৰু শুন, এই কাপোৰযোৰ একো চেকদাগ নলগাবি আৰু নাফালিবিও। এই কাপোৰযোৰ মোৰ আইৰ ঘৰৰ পৰা অনা কাপোৰ, তোৰ বাপেৰে দিয়া কাপোৰ নহয়। তেনেহ'লে নালাগে নেকি? বিয়াৰ কথা ক'ৰবাত চেকটাক লাগিবও পাৰে। একো নহয়, যা সাৱধানে থাকিবি। বিয়া ঘৰ পালোৱে, মই কাপোৰখিনি সলাই লওঁ। কি হ'ল আই? সৰ্বনাশ হৈ গ'ল। মায়াই দিয়া কাপোৰযোৰ দেখোন মোৰ ফটা আৰু ইয়াৰ পৰা নিগনি আৰু আঙঠাও ওলাইছে। একো নহয় দিয়া আই, মোৰ পৰা এসাঁজ কাপোৰ তোমাক দিম। নাকান্দিবা ওলাই। এনেকৈ কিয় আছা? কাপোৰযোৰ কি হ'ল?
অসমীয়া কাপোৰযোৰ তই ইয়াতে কৰিছ ফালি চিৰি ঘূৰাই দে মোৰ কাপোৰ ঘূৰাই দে মোৰ কাপোৰ ঘূৰাই দে জখিনী তোৰ কাপোৰ দে জখিনী জখিনী ঐ ঢেঁকী শালতে ধান বৰা চাকনে বানিব হা বল ধান বৰা বল থৈলি নহয় যেন মই বান্ধিহে ধান বৰা বলে আহ এইজনী আহিব নহয় নাই ধান বৰা তহঁত বাপেৰে যে বন্দী হৈ গৈছ মোক ধান বৰা আঠখনে তোৰ আছে বা আঠখন আছে নহয় বা আঠখনি বনাও কাই দেখাব নালাগে হাত দুখন এখন দিছে ভৰি দুখন আছে নহয় ভৰি দুখন দে সু ভৰিখনে দে বৰাই দে বৰা ভালকে বিদায় বিদায় নালাগে হাত ভৰিটো খেদালিয়ে মূৰটো আছে নহয় মূৰটোৰে দে আজি ধান বৰা হ'ব লাগিব
আমাৰচোন লাওৰ গছে নাই। আজি অত দিন ধৰি আমি এটা লাও খাব পোৱা নাই। বস্তিৰ পিছফালে দেখোন গছত লাগি আছে। তই দেখিছ যদি যা আনগৈ, যেইটা লাগে সেইটাই লৈ আহিবি। তেজীমলাই হ'ল নেকি সেইটো? ইয়াক দি আছো আজি। মত তই মত। তেজীমলাক দেখোন বহুত দিন দেখা নাই, কৰবালৈ গৈছে নেকি? তাই নাই, তাই বহুত দিন হ'ল মামাহঁতৰ ঘৰতে আছে। বাড়িত গরু মাছে দেখিছ না নাই? গৰু সোমাক সাউদিনীহঁতৰ ঘৰত জৰা টেঙা এটা লাগিছেনে? চাই কি হ'ল তহঁতৰ? জৰা টেঙা? আমাৰচোন জৰা টেঙা গছে নাই। মই হ'লে টেঙা চেঙা একো দেখা নাই দে। তহঁতে যদি দেখিছ নি খাগৈ যা।
মই এইডাল তেজীমলাই জৰা নহয়। ৰমাকান্ত, সেইটো চোৱাচোন কি ধুনীয়া পদুম ফুল। আমাৰ তেজীকলৈকে লৈ যাওঁ নেকি? যা তই লৈ আহ। ৰবা, মই গৈ আছো। মাতটোচোন তেজীমলাৰ দৰে। আই, তই যদি সঁচাকৈ মোৰ তেজীমলাই হ, তেন্তে এই পদুমটিৰ পৰা শালি কাটি হৈ এই মোৰ চুবোৱা তামোলখিনি খাবি, আৰু যদি নহ তেনেহ'লে এই পকা লাৰুটো খাবি। আই, সঁচাকৈ তই মোৰ তেজীমলাই হ। ৰমাকান্ত, এই শালি কাটি সজাত ভৰাই লৈ ব'ল। এনেকৈনো কিয় আছে? আজি অত দিনৰ মূৰত আহিছে, অলপ নবহেনো কিয়? তেজীমলা কৈ আছে নাই নাই, তাই সখীয়েকৰ ঘৰলৈ গৈছে, তাই মোমায়েকৰ ঘৰলৈ গৈছে। মই সুধিছো তেজীমলা কৈ। ক'লোৱে দেখো, তাই মোমায়েকৰ ঘৰলৈ গৈছে। এতিয়াও সঁচা কথা কোৱা হোৱা নাই। ৰমাকান্ত, ৰমাকান্ত, মানুহ পঠিয়াই তেজীমলাক মামাহঁতৰ ঘৰৰ পৰা লৈ আহিবলৈ ক। এতিয়াও সময় আছে, ভালক ভালে ক তেজীমলা কৈ। ক'লোৱে দেখোন। মই কৈছো তেজীমলা কৈ। কম কম, তেজীমলা তেজীমলা মোৰ ঠেকিত থোৰাৰ খুন্দাত মৰি। তই মোৰ তেজীমলাক? ৰমাকান্ত, শালিকিটো লৈ আহ। আই, তই যদি মোৰ তেজীমলাই আৰু মোলৈ যদি তোৰ মৰম আছে, তেন্তে এই গামোচাখন পিন্ধি তই শালিকিটিৰ পৰা মানুহ হ। আই আই, এতিয়া তয়ে ক, মাহীমাৰে কি শাস্তি দিব লাগে? এৰ এটাই শাস্তি আছে, তই আৰু আজিৰ পৰা আমাৰ ঘৰত থাকিব নালাগে। ওলাই যা আমাৰ ঘৰৰ পৰা। আই